নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ শ্ৰেণীলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে আগৰ পাঠত আগৰ শ্ৰেণীত আমি আলোচনা কৰিছিলোঁ প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ সম্পৰ্কে। প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ যিটো শিৰোনামা, সেই শিৰোনামাটোৰ প্ৰতিটো শব্দৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। প্ৰাণী মানে কি, উদ্ভিদ মানে কি, পৰিবহণ মানে কি, পৰিবহণ তন্ত্ৰ মানে কি, তোমালোকে নিশ্চয় ভালদৰে বুজি পালা। এতিয়া আজি আমি আলোচনা কৰিম প্ৰাণীৰ ৰক্ত পৰিবহণ তন্ত্ৰৰ বিষয়ে। ৰক্ত পৰিবহণ তন্ত্ৰ মানে কি? পৰিবহণ তন্ত্ৰ মানে যিহেতু এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰাৰ ব্যৱস্থা, গতিকে ৰক্ত পৰিবহণ মানে ৰক্ত মানে কি? তেজ। তেজে এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰাৰ যি ব্যৱস্থা, সেয়াই হ'ল ৰক্ত পৰিবহণ তন্ত্ৰ। বৰষুণৰ বতৰত মইনা নুঠে মটৰত। আমি তেজক কাৰ লগত তুলনা কৰিব পাৰোঁ জানানে? একোখন মটৰ গাড়ীৰ লগত আমি তুলনা কৰিব পাৰোঁ। কাৰণ তেজে মটৰ গাড়ীৰ নিচিনা কি কৰে, আমাৰ শৰীৰৰ ভিতৰত পৰিবহণ কৰি থাকে, অহৰহ পৰিবহণ কৰি থাকে, অহা যোৱা কৰি থাকে, আমাৰ শৰীৰত অহৰহ চলাচল কৰি থাকে। আমি সকলোৱে জানো আমাৰ শৰীৰত তেজ আছে, কিন্তু তেজ আছে মানে তেজখিনি ৰৈ আছে এনেকুৱা নহয়, তেজে অহৰহ চলাচল কৰি আছে আমাৰ শৰীৰৰ ভিতৰত। গতিকে কিয় চলাচল কৰি আছে? নিশ্চয় কিবা কাৰণত কৰি আছে, এনেতো আৰু চলাচল কৰি নাথাকে। যে কি কাৰণে চলাচল কৰি আছে আহাচোন জানো। যে তেজে তিনিটা প্ৰধান কাৰ্য সম্পাদন কৰাৰ কাৰণে আমাৰ শৰীৰত অহৰহ চলাচল কৰি আছে। কি তিনিটা প্ৰধান কাৰ্য? প্ৰথমটো হ'ল যে আমি যে খাদ্য খাওঁ, সেই খাদ্যখিনি কি হয়? হজম হয়। হজম হোৱাৰ পিছত সি কিহলৈ পৰিৱৰ্তিত হয়? গ্লুক'জলৈ পৰিৱৰ্তিত হয়। এতিয়া সেই গ্লুক'জক তেজে কি কৰে? আমাৰ শৰীৰত থকা প্ৰতিটো কোষলৈ সেই গ্লুক'জক তেজে পৰিবাহিত কৰে। অৰ্থাৎ তেজ নামৰ মটৰ গাড়ীত গ্লুক'জ নামৰ পেচেঞ্জাৰ উঠি পেলাই আমাৰ শৰীৰৰ কোষসমূহলৈ যায়। আমাৰ শৰীৰৰ কোষসমূহক একোটা গুদাম ঘৰৰ লগত তুলনা কৰিব পাৰোঁ। তেজে গ্লুক'জক লৈ গৈ কোষ নামৰ গুদাম ঘৰত জমা দিয়েগৈ। তাৰপিছত দ্বিতীয় কামটো হ'ল তেজৰ, যে আমি যে উশাহ লওঁ, উশাহত আমি কি লওঁ? অক্সিজেন লওঁ। সেই অক্সিজেনক তেজে হৃদযন্ত্ৰৰ পৰা কি কৰে? আকৌ শৰীৰৰ কোষসমূহলৈ লৈ গৈ শৰীৰৰ কোষসমূহত জমা দিয়ে। অৰ্থাৎ প্ৰথমতে গ্লুক'জ পেচেঞ্জাৰে তেজ মটৰ গাড়ীত উঠি গৈ কোষত জমা হ'লগৈ। তাৰপিছত অক্সিজেন পেচেঞ্জাৰে কোষ মটৰ গাড়ীত উঠি গৈ তেজ মটৰ গাড়ীত উঠি গৈ আকৌ কোষ গুদাম ঘৰত জমা হ'লগৈ। এতিয়া তৃতীয় কামটো হ'ল যে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ কি হয়? ক্ৰিয়াকলাপৰ কাৰণে অদৰকাৰী বৰ্জিত পদাৰ্থ কিছুমানৰ সৃষ্টি হয়। আৰু সেই বৰ্জিত পদাৰ্থসমূহৰ ভিতৰত এবিধ হ'ল কি? কাৰ্বন ডাই অক্সাইড, আৰু অন্যান্য বৰ্জিত পদাৰ্থ আছে। সেই বৰ্জিত পদাৰ্থসমূহকো কি কৰে? তেজে আমাৰ শৰীৰৰ পৰা বৰ্জন কৰায়। যে লেতেৰা, বৰ্জিত পদাৰ্থ মানে কি? লেতেৰা। সেই লেতেৰাসমূহক আমাৰ শৰীৰৰ পৰা উলিয়াই দিব লাগিব, নহ'লে কি হ'ব? আমাৰ শৰীৰটো লেতেৰা হৈ পৰিব। যে তোমালোকৰ ঘৰত মাহঁতে ৰাতিপুৱাই ঘৰ সাৰা মোচা কাম কৰে নে নকৰে? কি কাৰণে কৰে? ঘৰৰ লেতেৰাখিনি বাহিৰ উলিয়াই দিয়ে, হয়নে নহয়? যাতে ঘৰখন লেতেৰা হৈ নাথাকে। তাৰ বাবে ঠিক তেনেদৰে তেজে এই কাৰ্য সম্পাদন কৰে। গতিকে এই তিনিটা প্ৰধান কাৰ্য, গ্লুক'জক শৰীৰৰ কোষলৈ নিয়া, অক্সিজেনক শৰীৰৰ কোষলৈ নিয়া, তৃতীয়তে বৰ্জিত পদাৰ্থসমূহ শৰীৰৰ পৰা বৰ্জন কৰোৱা, এই তিনিটা প্ৰধান কাৰ্য, ইমান দৰকাৰী কাৰ্য, ইমান উল্লেখযোগ্য কাৰ্য তেজে আমাৰ শৰীৰত কি কৰে? সম্পাদন কৰে। গতিকে ইমান দৰকাৰী কাম কৰা এই তেজ নামৰ মটৰ গাড়ীখনৰ বিষয়ে আমি ভালদৰে জানিব লাগিব, হয়নে? আহাচোন আমি জানো এতিয়া এই বিষয়ে, যে ইনো কেনেকুৱা হয়, ইয়াৰ গঠননো কেনেকুৱা। এনেইতো আমি সকলোৱে জানো যে তেজ ৰঙা হয়, হয়নে নহয়? তোমালোক সকলোৱে তেজ দেখা পাইছা, আনৰ নহ'লেও নিজৰ তেজটো দেখা পাইছা। তোমালোকে বিভিন্ন ধৰণৰ দুষ্টামিবোৰ কৰোঁতে কটা চিঙাটো হয়েই, সেই কটা চিঙা হওঁতে তোমালোকৰ তেজ ওলাইছে আৰু দেখা পাইছা নিশ্চয়। গতিকে সেই তেজ আমি কেনেকুৱা দেখা পাওঁ? ৰঙা দেখা পাওঁ। কিন্তু তেজ মানে খালি ৰঙা সিমানখিনি জনাটোৱে যথেষ্ট নহয়, ইয়াৰ ভিতৰত আৰু যথেষ্ট জানিবলগীয়া কথা আছে। আহাচোন সেইখিনি কথা জানো। তেজৰ গঠন বুলি কওঁতে তেজ হ'ল কেনেকুৱা? যে ই এবিধ সংযোগী কলাৰে গঠিত, সংযোগী কলা বা কোষেৰে গঠিত। আমাৰ শৰীৰটো অজস্ৰ কোষেৰে গঠিত। তাৰ ভিতৰত তেজ যে আছে, তেজো আকৌ বিভিন্ন ধৰণৰ কোষেৰে গঠিত। আৰু
এই কোষসমূহৰ ভিতৰত 4বিধ প্ৰধান কোষ তেজত থাকে আৰু সেই প্ৰধান কোষ বুলি এইবাবেই কোৱা হৈছে যে ইহঁতে বিৰাট দৰকাৰী কাম কিছুমান সম্পাদন কৰে। প্ৰথমতে আহিল প্লাজমা। তেজত থাকে প্লাজমা থকাৰ কাৰণে তেজখিনি কেনেকুৱা হয়, পনীয়া হয়। তেজৰ পনীয়া অংশখিনিকে প্লাজমা বুলি কয়। আমি যদি পৰীক্ষাগাৰত তেজখিনি পৰীক্ষা কৰিব পাৰোঁ তেতিয়া আমি দেখা পাম যে ইয়াত এটা পনীয়া অংশ, যদিও আমি ৰঙা দেখা পাওঁ কিন্তু আমি পৰীক্ষাগাৰত পৰীক্ষা কৰিলে ভালদৰে আমি দেখা পাম যে ইয়াত পনীয়া অংশও আছে। সেই পনীয়া অংশখিনিকে প্লাজমা বুলি কোৱা হয়। প্লাজমা নামটো এতিয়া বৰ্তমান সময়তো খুবেই চলি আছে, হয়নে নহয়? বাতৰি চালে আমি প্লাজমা শব্দ শুনিবলৈ পাওঁ। কি বুলি কোৱা যায় তাত বাতৰিত যে কৰোনা বেমাৰৰ পৰা COVID-19 ৰোগৰ পৰা সুস্থ হৈ উঠা ৰোগীসকলৰ পৰা কি বিচৰা হৈছে, প্লাজমা বিচৰা হৈছে। অৰ্থাৎ কি প্লাজমা? এইটো খোৱা বস্তু বা পিন্ধা বস্তু নহয়, এইটো তেওঁলোকৰ তেজত থকা এবিধ কোষ হয়। আৰু সুস্থ হৈ উঠা ৰোগীসকলৰ প্লাজমাত কি থাকে, যে COVID-19 বীজাণু প্ৰতিহত কৰিব পৰা শক্তি থাকে। সেইবাবে বেমাৰ হৈ থকা COVID-19ৰ দ্বাৰা আক্ৰান্ত হোৱা ৰোগীসকলক প্লাজমা প্ৰদান কৰি পেলাই তেওঁলোকৰ কি হয়, তেজক শক্তিশালী কৰিবৰ চেষ্টা কৰা হয় COVID-19 বীজাণুৰ বিৰুদ্ধে। সেইটো কাৰণতে প্লাজমা বিচাৰি থকা হৈছে। তাৰপিছত দ্বিতীয় কোষবিধ, অতি প্ৰয়োজনীয় কোষবিধ তেজত থকা হ'ল লোহিত ৰক্ত কোষ বা ৰেড ব্লাড চেল বা চমুকে RBC। এই লোহিত ৰক্ত কোষত হিমোগ্লোবিন নামৰ এবিধ ৰঙা ৰঞ্জক কণিকা থাকে, যাৰ কাৰণে তেজৰ ৰং ৰঙা হয়। তেজৰ ৰং এনেই ৰঙা নহয়, হিমোগ্লোবিন থকাৰ কাৰণেহে ৰঙা হয়। এই হিমোগ্লোবিনৰ পৰিমাণ সকলো মানুহৰ পৃথক হ'ব পাৰে। যে হিমোগ্লোবিনৰ পৰিমাণ কম, কিছুমানৰ বেমাৰ বা বিভিন্ন কাৰণত কমিও যায়। হিমোগ্লোবিনৰ পৰিমাণ কম হ'লে ব্যক্তিজন কেনেকুৱা হৈ পৰিব, হেতা হৈ পৰিব, তেখেতৰ শৰীৰৰ বৰণ হেতা হৈ পৰিব, যিহেতু হিমোগ্লোবিনে তেজক ৰঙা কৰে। গতিকে আৰু এই হিমোগ্লোবিনৰ আন এটা প্ৰধান কাম হ'ল যে ই কি কৰে, যে অক্সিজেনৰ লগ লাগি পেলাই কি হয়, শৰীৰৰ কোষসমূহলৈ ই পৰিবাহিত হয়। তাৰপিছত 3 নম্বৰ প্ৰধান কোষটো হ'ল শ্বেত ৰক্ত কোষ বা হোৱাইট ব্লাড চেল বা WBC। এতিয়া এই হোৱাইট ব্লাড চেল বা শ্বেত ৰক্ত কোষৰো বিৰাট গুৰুত্বপূৰ্ণ কাম এটা আছে। ই কি কৰে, ই শৰীৰত প্ৰৱেশ কৰা বীজাণুক প্ৰতিহত কৰে। অৰ্থাৎ শ্বেত ৰক্ত কোষে আমাৰ শৰীৰত বিভিন্ন ধৰণে প্ৰৱেশ কৰা বীজাণুসমূহৰ লগত যুদ্ধ কৰে, ফাইটিং কৰে আৰু সিহঁতক পৰাস্ত কৰে, যাতে আমি কোনো ৰোগৰ দ্বাৰা আক্ৰান্ত নহওঁ। যে দেখিছানে কিমান দৰকাৰী কাম কৰে। এই শ্বেত ৰক্ত কোষ যদি দুৰ্বল হয় বা শ্বেত ৰক্ত কোষ যদি নাথাকে তেতিয়া কি হ'ব, আমাৰ সদায় বেমাৰ হ'ব। কিমান দৰকাৰী কাম কৰি থাকে। তাৰপিছত চতুৰ্থটো অতি উল্লেখযোগ্য কোষ হ'ল তেজত থকা অনুচক্ৰিকা। এই অনুচক্ৰিকা থকাৰ কাৰণে কি হয়, তেজৰ খমলা বান্ধে। আমাৰ যেতিয়া কটা চিঙা হয় আমি কি দেখোঁ, যে কাটিলে আমাৰ কি হয়, তেজ ওলায়। কিন্তু কিছু সময় পিছত বা পাছদিনা যদি আমি চাওঁ, কি দেখা পাওঁ যে সেই কটা জেগাখিনি যিখিনি তেজ ওলাইছিল সেই তেজখিনি ডাঠ হৈ পেলাই ছালখনৰ লগত একদম আঠা লাগি ধৰিছে। সেইটো কিহৰ কাৰণে হয়, অনুচক্ৰিকা থকাৰ কাৰণে হয়। কিয় অনুচক্ৰিকা থকাৰ কাৰণে এই কাৰ্য হয়, যে এনেকুৱা যদি নহ'লহেঁতেন তেতিয়া কি হ'লহেঁতেন, আমাৰ কটা ঠাইৰ পৰা তেজ ওলাইয়ে থাকিলহেঁতেন। আৰু তেজ ওলাইয়ে থাকিলে কি হ'ব, আমাৰ ঘাঁ সোনকালে, কটা ঠাইখিনি সোনকালে নুশুকাব। গতিকে অনুচক্ৰিকাই আমাৰ আঘাতবিলাক, কটা চিঙা আদি আঘাতবিলাক সোনকালে ভাল হোৱাত সহায় কৰে আৰু তেজক কি কৰে, আমাৰ শৰীৰৰ পৰা ওলাই যোৱাত, বেছি তেজ ওলাই যোৱাত কি কৰে, বাধা দিয়ে। গতিকে কিমান প্ৰয়োজনীয় কাম কৰি থাকে অনুচক্ৰিকাই। গতিকে এই চাৰিটা কোষেৰে তেজ গঠিত হৈ আছে। এই চাৰিটা কোষৰ কামসমূহ তোমালোকে মনত ৰাখিবা। কি যে প্লাজমাই তেজ থকাৰ কাৰণে তেজখিনি পনীয়া হয়, লোহিত ৰক্ত কোষত থকা হিমোগ্লোবিনৰ কাৰণে তেজ ৰঙা হয়, আৰু শ্বেত ৰক্ত কোষে শৰীৰত প্ৰৱেশ কৰা বীজাণু কি কৰে, প্ৰতিহত কৰে, আৰু অনুচক্ৰিকাই তেজৰ খমলা বন্ধাত সহায় কৰে। বাৰু আজিলৈ তেজৰ গঠন সম্পৰ্কে ইমান আলোচনা কৰি ইমানতে আমাৰ শ্ৰেণী শেষ কৰোঁ। পৰৱৰ্তী পৰ্যায়ত আকৌ আমি ৰক্ত পৰিবহণ বা তেজৰ পৰিবহণলৈ আমি ঘূৰি যাম, যে তেজে যে পৰিবহণ কৰে, কেনেকৈ পৰিবহণ কৰে।
সেই বিষয়ে আমি জানিব লাগিব। তেজে প্ৰধান দুটা পথেৰে পৰিবহণ কৰে। আমাৰ শৰীৰত প্ৰধান দুটা পথ আছে। মটৰ গাড়ী চলিবলৈ পথ লাগিব, হয়নে নহয়? গতিকে সেই প্ৰধান পথ দুটাৰ নাম ধমনী আৰু শিৰা। আমাৰ শৰীৰত ধমনী আৰু শিৰা নামৰ দুটা প্ৰধান পথ আছে। সেই দুটা প্ৰধান পথেৰে তেজে কি কৰে? চলাচল কৰে। আৰু কিয় চলাচল কৰে, কেনেকৈ চলাচল কৰে, আৰু চলাচল কৰা এই পথটোনো কেনেকুৱা, পকী নে কেঁচা ৰাস্তা, ধমনীনো কেনেকুৱা, শিৰানো কেনেকুৱা, ইহঁতৰ গঠন কেনেকুৱা, সেই বিষয়ে আমি পৰৱৰ্তী শ্ৰেণীত আলোচনা কৰিলোঁ। এতিয়ালৈকে যিখিনি কথা পাতিলোঁ সেইখিনিৰ পৰা তোমালোকে নিশ্চয় বুজি পাইছা। কিবা বুজি পোৱা নাই, কিবা প্ৰশ্ন আছে যদি প্ৰশ্ন কৰিবা। আজিলৈ ইমানতে সামৰোঁ।